সমগ্ৰ ৰাজ্যবাসী আমাক যি পৰিয়ালটোক সহায় কৰিছিলে সেই হিচাপ নিকাচখিনি আজি কৰিবলৈ আহিলোঁ আৰু লগতে খবৰ এটা ল'বলৈ আহিলোঁ। ভণ্টিগৰাকীকতো অলপ দিনৰ আগত লৈ আনিলোঁগৈ যোৰহাট মেডিকেলৰ পৰা আৰু বৰ এটা ভাল খবৰ নাই। আপোনালোকক ক'বলৈ অকণমান দুখে লাগিছে, তথাপিও নক'লেতো নহ'ব, ক'বই লাগিব গোটেইখিনি। সেইকাৰণে আপোনালোকৰ মাজলৈ এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ, যিহেতু যিখিনি হিচাপ নিকাচ সেইখিনিও আপোনালোকক অৱগত কৰিম, লগতে আমাৰ ভণ্টিগৰাকীকো আপোনালোকলৈ অকণমান ভিডিঅ'ৰ যোগে আপোনালোকক দেখুৱাম। আশীৰ্বাদ কৰিব যাতে এতিয়াও আমাৰ আশা বোলা বস্তুটো প্ৰত্যেকৰে থাকে আৰু কোনেও কাকো হেৰুৱাব নিবিচাৰে। বিশেষকৈ নাজানো ঈশ্বৰে কি কৰে কি নকৰে, তথাপিও আমি ভগৱানৰ ওপৰত এতিয়াও বিশ্বাস ৰাখিছোঁ যাতে ভণ্টিগৰাকী সুস্থ হৈ আহে। আৰু এতিয়া আমি গুৱাহাটীলৈ নিয়াৰ ব্যৱস্থাও আমি কথা ভাবি আছোঁ, তথাপিও যেনিবা কিমানখিনি আগবাঢ়িব পাৰোঁ কিমান কি সেইখিনি কথা নাজানো। তথাপিও যোৰহাটলৈকে যিখিনি টকা পইচা খৰচ হ'ল বা যিখিনি টকা পইচা আমাৰ সমগ্ৰ ৰাইজে সমগ্ৰ অসমবাসীৰ ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়ালে পৰিয়ালটোলৈ বিশেষকৈ, আৰু সেয়ে আপোনালোকৰ মাজলৈ হিচাপ নিকাচখিনি আমি অৱগত কৰিবই লাগিব। আপোনালোকক দেখুৱাবলৈ লৈছোঁ, দেখুৱাবলৈ মানে কি আৰু বিশেষকৈ খুব শ্বৰ্টকৈ বনাই থৈছোঁ। যিসকল লোকে টকা পইচা পঠাইছিলে তেখেতলোকৰ নামটো অলৰেডি মই ইয়াত লিখি থোৱা আছে, কোনে কেইটকা দিছিলে। 20,000ৰ পৰা ধৰি লওক আপোনাৰ এটকালৈকে দিছে। যথেষ্টখিনি লোকে আমাক সহায় সহযোগিতা আগবঢ়াইছে আৰু টোটেল পইচা আপোনাৰ উঠিলে আমাৰ 47,565 টকা। আৰু এইটো মোৰ একাউণ্টতে নহয়, মোৰ একাউণ্টত উঠিছে আপোনাৰ এইপিনে উঠিছে 18,000 কিমান টকা মোক সমগ্ৰ ৰাইজে দিয়া টকা উঠিছে, আৰু 20,000 টকা এককালীনভাৱে আমাক অনন্ত বৰুৱাই সহায় কৰিছিলে পৰিয়ালটোলৈ। সেই 20,000 টকা আৰু 18,000 টকা, 18,000 কিমান টকা, মুঠতে 38,000 টকা কিমান মোৰ তাত উঠিছে। আৰু এই যি অজয় গগৈ নামৰ যিগৰাকী দাদাৰ স্কেনাৰ দিছিলোঁ তেখেতৰ তাত উঠিছিলে 9,353 টকা, আৰু টোটেল হ'লগৈ আপোনাৰ 47,565 টকা। আৰু সেই হিচাপখিনি আপোনালোকক দেখুৱাই দিলোঁ, আৰু গোটেই হিচাপ নিকাচ কৰি কেইটকা পায়গৈ কি কথা গোটেইখিনি মই মোৰ বন্ধুক মই অলৰেডি পে' কৰি দিলোঁ। আৰু সেয়া দেখুৱাই দিয়ে সেইফালে। এয়া হৈ গ'ল আমাৰ যিগৰাকী ভণ্টিৰ হাজবেণ্ড, আৰু গোটেইখিনি টকা পইচা যি পাবলৈ আছিলে যি হৈ আছিলে হিচাপ নিকাচখিনি কমপ্লিট কৰি আজৰি হ'লোঁ। আমাৰ ওচৰৰে দাদা আছে যোগেন দা, আৰু সমগ্ৰ অসমবাসীলৈ ধন্যবাদ থাকিল, আৰু চেষ্টা আছে কৰি চাম, সহায় সহযোগ কৰি থাকিব লাগিব। কিনো ক'ব, নিজৰ ফেমিলি যেতিয়া এনেকুৱা এটা পৰিস্থিতি হয় সেই পৰিস্থিতিৰ সন্মুখীন হোৱাজনেহে গম পায়, আচলতে ভুক্তভোগীহে গম পায় কিমান অন্তৰত কষ্ট পাই আছে বা কিমান দুখত জীয়াই আছে। সমগ্ৰ অসমবাসীয়ে যি হওক, এটকা 2 টকা 5 টকা 1000 100 200 যেনেকৈ নহ'লেও আপোনালোকে যিমানখিনি সহায় সহযোগিতা আগবঢ়ালে এই দুখত পৰি থকা পৰিয়ালটোলৈ, আপোনালোক প্ৰত্যেকজন ব্যক্তিলৈ অশেষ অশেষ ধন্যবাদ আমাৰ সকলোৰে ফালৰ পৰা। অসমবাসীলৈ বহুত বহুত ধন্যবাদ জনালোঁ। আৰু এয়া দেখিলে আমাৰ ল'ৰাৰ মাক, আৰু ইয়াত আছে আমাৰ ভণ্টিৰ মাক, আৰু ভণ্টিৰ একেবাৰে অৱস্থা বহুতেই বেয়া, সংকটজনক অৱস্থা। আৰু এয়া ভণ্টিক উপায় নাইকিয়াত আমি লৈ আহিবলগীয়া হ'ল যোৰহাট মেডিকেলৰ পৰা। এতিয়াও ঘৰত সকলোৱে ৰখিয়ে থকা নিচিনা হৈছে, আৰু যিখিনি ভৰি বা হাতৰ যিখিনি হেৰি মই দেখুৱাবলৈ তাৰমানে অকণমান অসুবিধা হয়, নেদেখুৱাব, হৈ যাব, থৈ দিয়ক। আৰু কষ্ট পাইছে, বহুত কষ্ট পাইছে ভণ্টিজনী। আৰু ভণ্টিজনীক এতিয়াও কৈছোঁ, আমাৰ সকলোৰে এতিয়াও বহুত আশা আছে, আৰু সেই আশা যাতে পূৰ্ণ হয় আপোনালোকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব এবাৰ। আৰু ভণ্টিজনীক আমি ঘৰলৈ লৈ আনিলোঁ, আপোনালোকক জনাবলৈ পোৱাই নাই, আৰু লৈ আনি ইয়াত ঘৰত ৰাখিছোঁ। আৰু যোৰহাটৰ পৰা যিহেতু আমি ভাল ৰিজাল্ট নাপালোঁ, সেয়ে আমি গুৱাহাটীলৈ নিয়াৰ ব্যৱস্থা এটা বা চিন্তা চৰ্চা আমি কৰি আছোঁ। কিমানখিনি আগবাঢ়িব পাৰোঁ নাজানো, কিন্তু আশা কৰিছোঁ যাতে আমি সেইখিনিতো সফল হ'ব পাৰিম। ধন্যবাদ জ্ঞাপন কৰিলোঁ সকলোলৈকে। আপোনালোক প্ৰতিজন ব্যক্তিয়ে আমাক যিখিনি সহায় সহযোগ কৰিলে, পৰিয়ালটোক যিখিনি মৰম আশীৰ্বাদ আপোনালোকে কৰিলে, নথৈ আনন্দিত হৈছোঁ। আৰু লগতে ভণ্টিজনীক পুনৰবাৰ আপোনালোকে আশীৰ্বাদ, মৰম আশীৰ্বাদ দিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ আজিলৈ।